হেল্ল' এভৰিৱান মই আজি আপোনালোকক এটা অপশ্যন দেখাবলৈ বিচাৰিছোঁ এইটো আছোঁ মই গুগলৰ পৰা এটা হৈছে গুগলত আপুনি যিকোনো বস্তু সাৰ্চ কৰিলে এটা আমি খুলিব পাৰোঁ গুগল ক্ৰমেদি আৰু এটা গুগল মই এতিয়া যাম গুগল ক্ৰমত গ'লো গুগল ক্ৰমত দেখিব আমি ইয়াত মই কেইবাটাও পেজ খোলা আছে ইয়াৰে যিকোনো এটা পেজত গ'লো চাব ইয়াতে দিয়া আছে যে কিবা এটা অপশ্যন যদি আপুনি চাব বিচাৰে কিবা নটিচ কিবা ইনফৰমেশ্যন যদি আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে হাৱাই জাহাজ কা ৰং সফেদ কিয় হোতা হে এইটো মই সাৰ্চ কৰিছিলোঁ গতিকে এই বস্তুটো যদি আপোনাৰ বোলে এতিয়া পঢ়িবলৈ সময় নাই আপোনাৰ এই নিউজটো ইয়াৰ বিষয়ে জানিবলৈ এতিয়া সময় নাই আপুনি পিছত বিচৰাতকৈ আপুনি নিজলে বস্তুটো মানে সেভ কৰি ৰাখিব পাৰে গতিকে মই এটা অপশ্যন আপোনালোকক দেখাওঁ এইটো সহজতে আপোনালোকে যিসকলে যোনে হ'লেও য'তে হ'লেও আপুনি সেইটো ইউজ কৰিব পাৰিব গতিকে যেতিয়া পিছত সময় পায় তেতিয়া সেইটো আপুনি পঢ়িব পাৰিব গতিকে ইয়াতে চাব এটা আছে ৰাইট সাইডৰ ওপৰত এইটো আছে প্ৰথমতে 3 ডট আৰু এটা আছে 3 লাইন ৰাইট সাইডৰ ওপৰত তো আমি প্ৰথমতে এই 3 ডটত যাম তাৰ পিছত গৈ দেখিছেনে শেয়াৰ recent tabs and share find in page তো আমি share অপশ্যনত যাম share অপশ্যনত গৈ আপুনি যদি এই মেছেজটো জিমেইল কৰিব বিচাৰে মেছেজত ৰাখিব বিচাৰে ঠিক আছে যদি আপুনি হোৱাটছআপ কৰে তেতিয়াহ'লে হোৱাটছআপত যাব হোৱাটছআপত গৈ আপোনাৰ হোৱাটছআপটো খুলিব মোৰ হোৱাটছআপটো লক কৰি থৈ দিয়া আছে গতিকে মই এইটো হোৱাটছআপ ফিংগাৰপ্ৰিণ্ট দি খুলিছোঁ তাৰপিছত এই যে হোৱাটছআপখিনি দেখিছে এই হোৱাটছআপখিনিতে কি হয় আপুনি কোনো এজন মানুহ হ'লে যদি হোৱাটছআপত আপুনি সেই যিটো নিউজ যিখিনি লেখা সেইখিনি যদি পঠিয়ায় তেতিয়াহ'লে সেই মানুহজনে হয়তো আনৱান্টেড মেছেজ হিচাপে তেওঁ সেইটো বেয়া পাব পাৰে গতিকে ইম্পৰ্টেণ্ট যদি হয় মানে অকল আপুনিহে বিচাৰিছে ইনফৰমেশ্যনটো দেন আপুনি সেই ইনফৰমেশ্যনটো আপোনাৰ যিটো নামত হোৱাটছআপ আছে যিটো নাম্বাৰত হোৱাটছআপ আছে সেই হোৱাটছআপ নাম্বাৰটোতে আপুনি সেন্ড কৰি ৰাখিব পাৰে তেতিয়া সেন্ড কৰি ৰাখিলে কি হ'ব আপোনাৰ সেই হোৱাটছআপটোতে মেছেজটো আহিব যেতিয়ালৈকে আপুনি ডিলিট নকৰিব সেই মেছেজটো আপোনাৰ হোৱাটছআপতে থাকিব গতিকে মাই BSNL নম্বৰ এইটো মোৰ BSNL নম্বৰ ইয়াতে দেখিছেনে ইয়াত চাব ওপৰত আছে ফ্ৰিকুৱেণ্টলি কানেক্টেড তো ফ্ৰিকুৱেণ্টলি যিখিনি কানেক্টেড আছে সেইখিনি আপুনি ওপৰত থাকিব তাৰপিছত আছে ৰিচেণ্ট চাৰ্ট তো ওপৰত যিটো আছে মোৰ নাম্বাৰ একদম এই নাম্বাৰটো যি হয় আপোনাৰ এই নাম্বাৰটো যিটো নাম্বাৰ আছে আপোনাৰ হোৱাটছআপ সেই নাম্বাৰটো সদায় আপোনাৰ ওপৰতে থাকিব ৰিচেণ্ট চাৰ্টত তো আপুনি ইয়াতে ক্লিক কৰিলে বাছ সেন্ড কৰি ৰাখি দিলে দেখিছেনে এইটো সেন্ড কৰি ৰাখি দিয়ক এই চাব তলত অলৰেডি ভিউড নীলা লাইন দুটা হৈ গৈছে তাৰমানে এইটো আপোনাৰ হোৱাটছআপত সেভ হৈ থাকিব এইবিলাক দেখিছে মই আগতে সেভ কৰি ৰাখিছোঁ এইবোৰ ঠিক আছে এইখিনি মই আগতে সেভ কৰি ৰাখিছোঁ মোৰ যেতিয়া মই বিচাৰোঁ যিকোনো বস্তু তেতিয়া ইয়াতে যিটো সেভ কৰি ৰাখিছোঁ ইয়াতে থাকিব গতিকে এইটো ইয়াত সেভ কৰি আছে এতিয়া যদি মই আকৌ মোৰ হোৱাটছআপটো খুলি চাওঁ তেতিয়াহ'লে গোটেই ইনফৰমেশ্যনখিনি মই ইয়াতে পাম গতিকে এইটো অপশ্যন আপোনালোকক আজি দেখাই দিলোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈও দেখুৱাই থাকিম আগলৈও মই জনাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম অনুগ্ৰহ কৰি মোৰ পেজটো মোৰ প্ৰফাইলটো শ্বেয়াৰ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব লগতে মোৰ এটা ইউটিউব চেনেল আছে লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আপোনালোকে কাইণ্ডলি তাক ছাবস্ক্ৰাইব কৰিব থেংক ইউ